থাকা তেনেকুৱা আহে নেকি কেনেকে ল'ৰাটোৱে বুজি পাব লাগিব হাঁহ আহিছে বুলি হাঁহ দি আহিব তুমি কি কি জানা এইখন স্কুললৈ আহিলে অকল সাঁতুৰিব জানিলে নহব দেই তুমি গছত উঠিব জানা নাই নাজানা দৌৰিব অলপ অলপ জানা ঠিক আছে দৌৰিব আমাৰ স্কুলত এডমিশ্যন ললে ভালকে সদায় আহিবা তুমি দৌৰিব জানিবা গছত উঠিব জানিবা তুমিতো সাঁতুৰিব জানাই বাকী কেইটাও জানিবা যোৱা তুমি এইফালে যোৱা নেক্সট ইগল আহিব দেই এইবাৰ ইয়াকো পঠিয়াইছে স্কুললৈ ৰাম ভাবিছা নেকি আৰু উৰা বাহিৰে কি জানো আবিব জানো বহুত ওপৰৰ পৰা দেখানে বাহিৰ দৌৰিব অলপ সাঁতুৰিব নাজানো ইয়াত আহিবি সদায় আহিবি স্কুললৈ অকল উৰাটো সাঁতুৰিব জানি দেই এতিয়া যা নাম মই লিখিছো এতিয়া কালিৰ পৰা ট্ৰেইনিং আৰম্ভ হ'ব নেক্সট আমাৰ বৰ ধুনীয়া স্কুল কি জানো ভালকে কি জানো জপিয়াই দৌৰিব জানো ইয়াৰেও নোৱাৰে ন বাৰটা সাঁতুৰিব জানো নাজানো গছত উঠি সেইটোও নাজানো তেনেকে নহব নহয় জংঘলত যদি চবে এটাহে জানে বাকীবোৰ নাজানে মানুহে দেখিছে নাই কিমান জানে মানুহে স্কুল দেখা নাই তই আমাৰ স্কুলত এডমিশ্যন লোৱা গছত উঠিব পাৰিবি সাঁতুৰিব পাৰিবি দেই ভালকে পঢ়িবি এইটো কি আহিলো থপথপা লোকৰ বাৰী কালি কলিতামণিবোৰ খাই গালি কালি ইমান গালি খাওঁ আমাৰ জীৱ জন্তুবিলাকৰ বদনাম কৰিছো তই উৰিব পাৰ নে উৰিব কিয় কিতাপ এখন কল্পনা কিতাপ একেবাৰে দপদপাই জপিয়া ঠিক আছে সাঁতুৰিব দৌৰিব পাৰ আচ্ছা তই আমাৰ স্কুলত এডমিশ্যন ল'লে সাঁতুৰিবলৈ শিকিবি উৰিবলৈ শিকিবি ভাল লাগিবনে ঠিক আছে সদায় স্কুল আহিবি দেই মোৰ খুটাই যায় কি খবৰ ভাল স্কুল পঢ়িবা তুমিতো আপোনাৰ গা খেলিব জানা পলে আনলে ন
চাই গাঁত খান্দি খান্দি দেখিছে কিমান মেট্ৰ' ৰেল চেল বনাই দিছে অকল সেইডাল কামকে জানি থাকিলে কিন্তু নহ'ব আৰু তুমি এটা কাম কৰিব লাগিব তুমি উৰিব জানা উৰিবও জানিব লাগিব সাঁতুৰিব একদম নাজানা স্কুললৈ আহিছা নহয় তুমি সাঁতুৰিবও জানিবা দেই ভালকে পঢ়িবা তোমাক কি সাঁতুৰিবলৈ মন যায় নে নাযায় যায় না ঠিক আছে আমাৰ ইয়াত ট্ৰেইনিং হ'ব তুমি উৰিবও জানিবা সাঁতুৰিবও জানিবা দৌৰিবতো অলপ পাৰাই ঠিক আছে যোৱা কৰাই পাইছোঁ নেক্সট ये यार तो गाछिए भाग के किसी पुणे खबर नहीं स्कूल खुला था ये तो है गुंडा ना ना ठीक है बहुत बढ़िया दे किशोर बहुत मुझे ना यार एक बार सूची करी बना लगे अरे अब तो है बुकाटे काटने ठाकुर जाओ ऊपर ना कहीं पर मन नहीं जाने की थी भाई जाए सा मैं स्कूल पुलिस তই গাঁতডাল সোমাই থাকিব লাগিব উৰিব লাগিব দেই উৰিব লাগিব আৰু এই দৌৰিব পৰা নাই নোৱাৰ পানীতো যাওঁ অলপ ভগাই নেলাগে তই দৌৰিবও লাগিব উৰিবও লাগিব তেতিয়াহে আমাৰ এই জীৱ জন্তুবিলাকক মানুহে হাঁহিব নোৱাৰিব হয় নে নহয় আমাৰ এইটো ট্ৰেইনিং চেণ্টাৰ খুলিছোঁ এতিয়া আজিৰ পৰা সদায় স্কুল আহিবি উৰিবও পাৰিবি জঁপিয়াবও পাৰিবি চব কৰিব দেই আমাৰ কেম্পত যাম এতিয়া নাটক শেষ হোৱা নাই আমাৰ ট্ৰেইনিং চলি আছে গতৰাজ মহোদয়ে তেওঁলোক সকলোকে নিজৰ নিজৰ ডিপাৰ্টমেণ্টত ভাগ কৰিব পঠিয়াইছে ছমাহ যোৱাৰ পিছত যেতিয়া পৰীক্ষা হ'ল ছমাহিলা পৰীক্ষা হ'ল ছমাহিলা পৰীক্ষাৰ পিছত হাঁহৰ সাঁতোৰৰ পৰীক্ষা দি গ্ৰেড পালে কিহৰ কাৰণে সাঁতোৰা জংঘলৰ ভিতৰত আটাইতকৈ স্পীডত সাঁতোৰা আছিলে হাঁহ তেওঁ জনা নাছিলে উৰিবলৈ জনা নাছিলে দৌৰিবলৈ আৰু গছ বগাবলৈ যেতিয়া তেওঁ গছ বগাবলৈ দৌৰিবলৈ আৰু যেতিয়া উৰিবলৈ শিকালে তেতিয়া তেওঁৰ কি হ'ল ভৰিটোৱে বতাহ ফাটি গ'ল ফাটি নষ্ট হৈ গ'ল হোৱাৰ কাৰণে জংঘলত আটাইতকৈ বেছিকে সাঁতুৰিব পৰা হাঁহে পানীত সাঁতুৰিব নোৱাৰা হ'ল সেইকাৰণে তেওঁ গোটেইখিনিতে মিলাই দৌৰা উৰা সাঁতোৰা আৰু আমাৰ বগোৱা মিলাই ডি গ্ৰেডহে পালে তাৰপিছত আহিলে আমাৰ ইগল নামি মাৰি গছৰ পৰা নামি আহে তাক সাঁতুৰিবলৈ নদীত পেলাই সি তাক খং ধৰি বোলে মই আৰামছে এনে ওপৰত গৈ থাকোগে কোনে আৰু বোলে সাঁতুৰি ঘূৰি ফুৰিব মোক ভিটাই দিয়ে মই সাঁতুৰিব চাকিব নোৱাৰো কোনে সাঁতুৰি থাকিব ই খঙতে স্কুল এৰি গুচি গ'ল দেট ইজ দ্য ড্ৰপ আউট ষ্টুডেণ্ট তাৰপিছত আহিব শহাপহু দৌৰিব পৰা আটাইতকৈ স্পীডত দৌৰিব পৰা শহাপহু গছত উঠাই উঠে কিমান যে পেলালে আৰু দেখি গছৰ ওপৰত উঠাই দিয়ে আৰু নাম বোলে ধাপ ধূপ কৰি ভৰি চৰি ভাঙি গ'ল পানীত দলিয়াই দিয়ে উৰিবলৈ শিকায় গছৰ ওপৰৰ পৰা পেলাই দিয়ে লাষ্টত গৈ পেলাই দৌৰিব লৈছে কেকাই দৌৰোতে সি ডিগ্ৰী পালে দৌৰিবও নোৱাৰা তাৰপিছত আহি গ'ল কেৰকেটুৱা কি হ'ল আপোনাৰ একদম পুৰা গছত বগাই থকা কেৰকেটুৱা যেতিয়া আপোনাৰ দৌৰিবলৈ শিকালে উৰিবলৈ শিকালে সাঁতুৰিবলৈ শিকালে লাষ্টত গৈ কিয় বেমাৰে নিমনিয়া পালে গৈ সাঁতুৰোতে পানী পেলাই দিয়ে তাৰ যেতিয়া গছত বগাবলৈ গছৰ পৰা ধপধপকে পৰা হ'ল ডিগ্ৰী পালে তাৰপিছত বিলাতী এন্দুৱে দেখিলে না বিলাতী অলপ পিছত নিজ গড়ৰ পৰা কোনোবা আছে নেকি নিজ গড়ৰ পৰা কোনোবা শিক্ষক আছে নেকি নাই অফিচে নাই তাৰপিছত আৰু কুচিয়াৰ কথা কুচিয়াটোৱে পুৰা দৌৰিবলৈ দিলে সি দৌৰিও তাৰ সাঁতুৰিবলৈ পানীটো অলপ সাঁতুৰিব পাৰি গছ বগাবলৈ গছ বগাবলৈও অলপ পাৰি গছৰ পৰা উৰিব দিলে সি অলপ উৰিও কৰিব পৰা হ'ল সেইকাৰণে গোটেই বৰ্ষটোৰ শ্ৰেষ্ঠ ষ্টুডেণ্ট 1 নম্বৰ 2 নম্বৰ ভিতৰত কুচিয়া আৰু বিলাতী এন্দুৰ কি হ'ল সি আহি পেলাই হুলস্থুল কৰিছে মোৰ সাবজেক্ট কিয় কোৰ্চত নাথাকিব মই গাঁত খান্দি যোৱা কোৰ্চ সাবজেক্টটো কিয় কোৰ্চত নাই
সেইটোৱে মই জানো কৈছে মই কমপ্লেইন কৰিম প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাম কিয় গাত ধৰি থকা কৈছিল নিদিব আৰু সেইটোৱে হৈ আছে বৰ্তমান আমাৰ পাঠ্যক্ৰম অংক নজনাক জোৰ জবৰদস্তি অংক শিকাই আছে ইংৰাজী নজনাক ইংৰাজী শিকাই আছে কোনোবাই গান জানিব পাৰে গানৰ দিশত নিয়া নাই কোনোবাই খেল পাৰিব পাৰে খেলৰ দিশত নিয়া নাই আমি জাপি দিছো কোৰ্চটো জানিবই লাগিব পাৰিবই লাগিব তাৰ কাৰণে কি হৈছে কোনোবাই অশান্তি পাই ইগলৰ নিচিনা গুচি গৈছে ড্ৰপ আউট ষ্টুডেণ্ট কি এডজাষ্ট হ'ব তাৰ বিষয় নাই ইয়াত কোনোবাই অশান্তি পাইছে যে মোৰ সাবজেক্টে ইয়াত নাই মই কি পঢ়িম আৰু যোনে বেছি এক্সপাৰ্ট আছে ধৰক কোনোবাই ইংৰাজী এক্সপাৰ্ট কিন্তু অংক বিজ্ঞান একেবাৰে নাজানে কিন্তু সেয়া পঢ়োতে ইংৰাজীটো সময় দিব নোৱাৰা কাৰণে কি এভাৰেজ চাৰ্টিফিকেট দিছে গতিকে সেই 1940 চনত ফেব্ৰুৱাৰী লেখা দা এনিমেল স্কুল আজিও বাস্তৱিকতা আছে নেশ্যনেল পলিচ অফ এডুকেশ্যন 19ত যিখন কাৰিকুলাম হ'ব সেই কাৰিকুলামখন এনেকুৱা নহ'ব কিতাপবোৰ বোজ নাথাকিব আৰু এই বহুমুখী বিদ্যালয় আকৌ আহিব এতিয়া ক'লো যে কালি ব্যক্তিগত শিক্ষা তাৰপৰা যোনে যি ভাল পায় সেই অনুযায়ী সেই বিষয় দি পেলাই আগবঢ়াই দিব পৰা যাব এইটো এনিমেল স্কুলৰ বস্তু আৰু বিশেষ স্কুল কাৰিকুলাম কেনেকুৱা হ'ব এতিয়া হৈ থকা কাৰিকুলাম হ'ব ধন্যবাদ সকলোকে ধন্যবাদ হাত চাপৰি বজাৰ